আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ৰুমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰুমত আছোঁ বৰ্তমান এতিয়া। বন্ধুসকল, এতিয়া আমি আছোঁ শিলচৰ হোটেলত আৰু এতিয়া আমি পৰঠা অৰ্ডাৰ দি থৈছোঁ আৰু পৰঠা খাব লাগিব। সেইফালে আছে আমাৰ প্ৰভু দীপ্ৰাঞ্জন আৰু এতিয়া বহি আছোঁ শিলচৰ। আপোনালোকক ধুনীয়াকৈ দেখাম আকৌ। এইটো হৈছে শিলচৰ 20 টকীয়া পৰঠা। এয়া দেখিছে চব্জি, ৰুটিটো অলপ ডাঠি দিছে, আচাৰ অকণ দিছে আৰু বাকী পৰঠাটো খাই লওঁ। গাইজ, বৰ্তমান আমি এইফালে ওলাই আহি আছোঁ। এতিয়া যাওঁ আমি ডেইলি মাৰ্কেট। এয়া আহিছে দীপ্ৰাঞ্জল আৰু এইফালে এইটো হৈছে শিলচৰ ৰাস্তাটো, মানে এইটো হাইৱেতে হয়। ইয়াত আপোনালোকৰ এটা বস্তু মানে কি হৈছে, মাত অকল গাড়ী মাতে শুনি থাকিব, 108 মাত শুনিব আৰু টিট তাত অকল মাতে শুনি থাকিব। গাড়ী ইমানেই চলে এইটো ইমান সৰু ৰাস্তাটোত, গাড়ী মানে এনি টাইম আহি অহা যোৱা কৰিয়ে থাকে। আৰু এতিয়া আমি গৈ আছোঁ চুলি কাটিবৰ কাৰণে। চুলিটো ইয়াতে শিলচৰত কাটি যাওঁ বুলি ভাবিছোঁ, মজাকৈ পূৰা ফ্ৰেছ হৈ লওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকৰ শিলচৰ অকণমান দেখাম ধুনীয়াকৈ। আৰু ইয়াত মানে কি হৈছে, বাংলা ভাষাটো চলে বেছিকৈ আৰু হিন্দী চলে, বাকী ভাষাবোৰ ইমান নচলে মানে। সেইবাবে অলপ মানে দিগদাৰ হয় মানুহ ইয়াত আহিলে। অসমীয়া ভাষাটো খুব কম চলে, মানে বুজি পায় ইমান ভালকৈ বুজি নাপায়। আৰু ব'লক এতিয়া আমি প্ৰথম চুলি কাটিব লাগিব, তাৰপিছত আপোনালোকৰ শিলচৰ ধুনীয়াকৈ দেখাই আছোঁ। গাইজ, ইয়াত মানে চুলি কাটিবৰ কাৰণে দোকান এখন সোমালোঁ আৰু কৈছে যে 70 টকা লাগে। আমিতো 40 টকাতে কাটোঁ আমাৰ তাত, গতিকে এখনত নাকাটোঁ, বেলেগত কাটোঁগৈ। মানে কিছুমান বস্তু ইয়াত বহুত সস্তা আৰু কিছুমান বস্তু বহুত দাম, মানে একদম ভাবিব নোৱাৰা দাম কৰি দিয়ে। চুলি কাটোঁতে 70 টকা দি চুলি, আকৌ দাড়িটো থাকিলেই 100 টকামান নহয় চুলিতে গুচি যাব। কিন্তু কিছুমান বস্তু বহুত সস্তা হয় ইয়াত মানে। যেনেকৈ আমাৰ তাত তামোল প্ৰায় 10 টকাতে পায়, ইয়াত কিন্তু 4টামান তামোল পায়। পাণ যেনেকৈ 30 টকাত আমাৰ তাত এগুচি, ইয়াত 10 টকাতে এগুচি। গতিকে কিছুমান বহুত বস্তু মানে সস্তাটো পায়। ठीक है, जाओ। हाँ, क्या बोला? ठीक है যাওঁ। চকত বিচাৰি আহি পেলানি এখন চেলুন পালোঁ। ইয়াত বোলে 60ত কাটিব। দীপ্ৰাঞ্জনৰ চুলি কাটিলে এবাৰ দেখাই দেওঁ। পূৰা চালিয়াকৈ দীপ্ৰাঞ্জনৰ চুলি কাটি দিলে শিলচৰত আহি পেলানি 60 টকাত। তাৰপিছত এইফালে ম'ম' খাব লাগিব, দোকান এখনত সোমাইছোঁ। তো ম'ম'টো বিন্দাছ খাই লওঁ। এইবোৰ কি আছে পাতা নাই, কি আহে। ম'ম'টো বিন্দাছ খাই লওঁ ৰ'ব। গাছ খাই আছোঁ ম'ম'। এয়া ম'ম' আৰু এয়া আচাৰ, 30 টকা লৈছে প্লেট। গাছ ম'ম' খালোঁ। ম'ম' ইয়াত লৈছে 30 টকা প্লেট। মজা লাগিলে খাই পেলাই পূৰা বিন্দাছ। আৰু এতিয়া আমি ৰুমত গৈ আছোঁ আৰু দেখা দেখিম আপোনালোকৰ শিলচৰখন। আৰু শিলচৰত এটা মই বহুত ভাল বস্তু পালোঁ। ইয়াত যে আপোনালোকে গাড়ী দেখিছে, ইয়াত গাড়ী মানে কি হয়, কোনেও কাকো অভাৰটেক নকৰে। বোলে আগত বোলে ডাঙৰ গাড়ী এখন গৈছে, এখন লাহে যাব লগা হৈছে, সেইবাবে পিছৰ গাড়ীখনটো স্পীড যাব, গতিকে ধুনীয়াকৈ চাইড কৰি দিয়ে আৰু পিছৰ গাড়ীখনক যাবলৈ দি দিয়ে। সেইটো এটা মই বহুত ভাল দেখিছোঁ মানে ইয়াত। বিন্দাছ এইটো খাই দিম এতিয়া। এপল ফিজ জেং লাগিব এতিয়া খাই পেলানি। গাড়ী হয় এখন, দেখিছে নাই? ইলেক্ট্ৰিক গাড়ী হয় এখন মজাকৈ। আপোনালোকক মই এবাৰ ধুনীয়াকৈ দেখা দিছোঁ। লিখাই আছে বাৰু ইলেক্ট্ৰিক বুলি। আৰু চক ইলেক্ট্ৰিক নামটো কি, কমেট। দেখিলোঁ এবাৰ ভালকৈ আপোনালোকে। ইলেক্ট্ৰিক গাড়ী কিবা নেন'খন নেন' ষ্টাইলৰ। আমি থকা হস্পিটেলখন আপোনালোক ধুনীয়াকৈ তলৰ পৰা দেখা দিছোঁ। এখন হৈছে গিল হেল্থ হস্পিটেলত আছোঁ। এইখন চব 5 মহল। আমি একদম সি মানুহজনে দেখিছে পূৰা তাত আছোঁ। একদম ওপৰটোত আছে কেণ্টিন। আৰু এতিয়া আমি লিফ্টত যাম, নতুবা ষ্টেপত যাব লাগিব ওপৰলৈকে। মানে 308 ৰুমত আছোঁ আৰু আমাৰ ৰুমটো অকণমান দেখাই দিব লৈছোঁ। চাওক, এইটো টিভি, মানে এইটো DVD হয়, কেছেট ভৰাব লাগে। আৰু এখন বৰ্ড আছে আৰু এখন আমাৰ বিচনা, এইটো মোৰ বেগ আৰু এইফালে দৰ্জাখন। তাৰপৰা এইটো হৈছে AC আৰু এইফালে বস্তু দৰৱ পাতি এনেকৈ সজাই থোৱা আছে। আৰু এইটো চাই দাৰাজত এইবোৰ সোমাই আছে খোৱা বস্তু। আৰু এইখন যদি আঁতৰাই দিওঁ, সেইখন এইটো বাহিৰত আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ মই। এবাৰ চাওক, এইটো বাহিৰটো। আৰু এতিয়া মানে আন্ধাৰ হৈ গ'ল। জাষ্ট এইটো হৈছে টয়লেট। আৰু আপোনালোকক এইটো টয়লেট, আপোনালোকক চব টয়লেটটো এবাৰ দেখাই দিছোঁ। এইটো পূৰা চেয়াৰ আছে গা ধুবৰ কাৰণে, আৰু এইটো ইমাৰ্জেঞ্চি। আৰু এইফালে টয়লেট, আৰু এইফালে ফেনখন অট'মেটিক চলি থাকে। এইটো বেচিন, এইফালে ক্লিনাৰ ফেচ ৱাছ, বাল্টি, বাকী ইয়াত চব আপোনালোকক তেনেকৈ দেখাই দিছোঁ। এতিয়া মানে দৰৱ আনিবলৈ আহি আছোঁ। দৰৱ মানে তলৰ পৰা নিবহে লাগে। আমি য'ত ওপৰতহে আছোঁ, এতিয়া ওপৰৰ পৰা 5 মহল তলৰ পৰা দৰৱ নিবহে লাগে। বন্ধুসকল, এনেকৈ মানে 4-5 মান দিনটোত দৰৱ আনিব লাগে। এটোপোলা দৰৱ সদায় 4-5 মান মানে অহা যোৱা কৰিব লাগে আৰু দৰৱৰ কাৰণে। হৈ গ'ল আৰু ৰাতি আমি এতিয়া ভাতটো খাবৰ কাৰণে আহিছোঁ। দীপ্ৰাঞ্জন বহি আছে আৰু ভাতটো অৰ্ডাৰ দি আৰু তাৰপিছত ভাতটো খাই লওঁ। এয়া ভাত আহি গ'ল, মছলি, এইফালে ভাজি, এইফালে দাইল, আৰু এইফালে আলু, নেমু, পিঁয়াজ দিছিলে, খালোঁ।